গুড মৰ্ণিং অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মানে দা ৰাইডাৰ প্ৰণৱ। তো আজি যাম মানে কি কঠীয়া বা আমাৰ ইয়াত কয় বিধান তোলোৱা, আপোনাৰ তাত কঠীয়া বুলি কোৱা হয় নে কি কয় নাজানো, কিন্তু আমাৰ তাত লোকেল লেংগুৱেজত কয় বিধান বুলি। তো বিধান তুলি আছে, তো সেইটো চাব যাম কেনেকৈ তোলে। ওচৰতে মানে পুখুৰীৰ ওচৰতে তুলি আছে, তো চাব যাম আজি কেনেকৈ বিধান তোলে। তো বলক। আহি দেখিলোঁ মানে বিধান তোলা হৈ গৈছে, এয়া বিধান তোলা হৈ গৈছে আৰু কাষতে আছে এতিয়া পুখুৰী, ঘৰৰ কাষতে আছে পুখুৰীটো। তো বিধান তোলা হৈ গৈছে, এতিয়া যাম পথাৰত, মানে ভুই ৰুব গৈছে। বিধান তোলা হৈ গৈছে, এতিয়া যাম পথাৰত ভুই ৰুবলৈ। তো যাওঁ আৰু কিমানখিনি ৰোৱা হৈছে নে হোৱা নাই যাওঁ আৰু চাওঁ হৈছে নে নাই। তো ওচৰতে আছে পুখুৰীখনত মানে বহুত মাছ দিছে এইবাৰ, কিন্তু ডাঙৰ হোৱা নাই। কিন্তু ডাঙৰ যদি হয় তো দেখাই দিম। এখন ডাঙৰ নহ'ব, যেতিয়া বাৰিষা নহয়, যেতিয়া খৰালি আহিব তেতিয়া ডাঙৰ হ'ব, আৰু তেতিয়া আপোনালোকক দেখাই দিম মানে কিমান ডাঙৰ হৈছে। এতিয়া ডাঙৰ হোৱা নাই, তো এতিয়া নেদেখোঁ। তো আহি পালোঁ পথাৰ এতিয়া, আৰু সন্মুখত আহি আছে মোৰ ভাতিজী। এইটো মোৰ ভাতিজী আছে, আহি আছে সন্মুখত, এইটো আহি আছে। তো আহি পালোঁ, মানে চাগে ৰোৱা হৈ গ'ল না হোৱা নাই মই নাজানো, ওচৰত যাই পোৱাই নাই। তো ভাতিজী আহি পালে ওচৰলৈ। এতিয়া মোৰ ভাতিজী আহি পালে ওচৰত। মা ক'ত আছোতো, মা ক'ত, তই কিয় আহিলি? তো আহি পাল ভাতিজী অকলে, নাজানো কাৰ লগত যাব। মামী আহিছে, মামীৰ লগতে যাব নেকি ঘৰত, মই ইমান ভালকৈ নাজানো। তো এতিয়া ক'ত যাবি? এই যাব আৰু যা, বাই বাই। আৰু ভাতিজী গ'ল এতিয়া, মানে গ'ল নহয় কি, গা ধুৱা যাব এতিয়া, আৰু মই যাই আছোঁ পথাৰত মানে ভুই ৰোৱা চাবলৈ। যাই থাকোঁ, ওচৰ পোৱা নাই, যেতিয়া যাই পাম তাতে যাই কিনে দেখাই আছোঁ কোন ভুই ৰুই আছে আমাৰ তাত। আৰু ৰ'দটো মানে চকুত লাগি আছে, বাট ইমান ভালকৈ দিয়া নাই, নিদিলেও কি বহুত মানে আহি আছে, গৰমটো লাগি আছে। আহি পালোঁ পথাৰ, আৰু পথাৰত মানে কোন ভুই ৰুই আছে মই দেখাই দি আছোঁ। ছাইডতো বু, এতিয়া মৌচুমী, মুনু আৰু বু, তো ৰুই আছে ভুই। মানে আজি এইকেইটা তিনিটা ডবলা খালী আছে, এইকেইটা তিনিটা ডবলা শেষ কৰিব চাগে। আৰু মোক এটা অৰ্ডাৰ দিছে কি চাহ বনাই আনিব লাগিব, তাৰ কাৰণে মই ঘৰত যাওঁ আৰু চাহ বনাই ইহঁতৰ কাৰণে আনো মই। তো এতিয়া ঘৰত যাওঁ, চাহ বানি কিনে আৰু আহি আছোঁ। চাহ হৈ গ'ল বনোৱা, তো এতিয়া যাওঁ পথাৰত যাই লগ কৰি আছোঁ। চাহ মানে আমি যিবিলাক এইটা দিছে ব্ৰেড আছে, আৰু এইটো চাহটো মই নিজে বনাইছোঁ আজি, আৰু নিজে মানে তাহাঁতক দিব যাওঁ। কেইখনো মানে চাহ বনোৱা নাছিলোঁ, কিন্তু তাহাঁতৰ পৰা ফিডবেক ল'ম কেনেকুৱা হৈছে চাহটো। তো আহি পালোঁ নহয়, চাহ দিলোঁ, দি কিনে ফিডবেক নিদিলে কেনেকুৱা হৈছে চাহ, এইবিলাক যাই আছে ৰোৱনীগিলা। আমাৰ এটা এই আগৰটো সৰু বৌ হয়, তাৰপিছত আৰু এটা বৌ গ'ল, মানে দাদাই এইটো ট্ৰেক্টাৰ কি কৰি আছে ইয়াৰ পৰা দেখা পাৰিছে নে নাই। ট্ৰেক্টাৰ তাতে দাদাই ট্ৰেক্টাৰ দি হাল মাৰি আছে, তাতে মানে চাহ থ'ব গ'ল মোৰ। আৰু ফিডবেকটো কেনেকুৱা ইহঁতে নিদিলে আজি। মোবাইলৰ মালিকৰ অৱস্থা খুব বেয়া। একদম অৱস্থা একদম বেয়া, ইয়াতকৈ আৰু কোনো বেয়া নাই। এই দেখ, নতুন চোলা পিন্ধি আহিছিলে ৰাতিপুৱা, এইফালে তাৰ চুনি লাগছে আজি ৰাতিপুৱা। ইয়াৰ টিমগিলা হ'ল এইগিলা হয়, দেখ চেন্ডেলটা কি করে আছে ইয়ার। ভিডিও করছিস তুই? হ্যাঁ, তাই না ভিডিও করছে। হ্যাঁ, কেনেকা লাগিছে? ভাল লাগছে? মজা ভাল লাগি আছে, ঠিকে আছে, মজা লাগছে। ফ্ৰেণ্ড মাতিছিল, মানে ফ্ৰেণ্ডবিলাক এইবিলাক ফ্ৰেণ্ড মাতিছিল, কিন্তু কি কৰিম আৰু ফ্ৰেণ্ডবিলাক আহি কেনে মানে বেয়াকৈ বোকা দি দিলে সৰু ভণ্টিবিলাকে। আৰু এইজন নাম্বাৰ 1, আৰু এইজন নৱকুমাৰ, আৰু এইজন একদম মানে কেমেৰাত পানী সোমাই গৈছে। একো নহয়, পানী সোমালে, কিন্তু বাপুৱে মানে বহুত আজি নাইনচাবি কৰিছে মোৰ লগত, যিহেতু তাই মোক ইয়াত মাতি কেনে বোকাত একদম ফুলি বোকা কৰি দিল। আৰু এইজন ধৰিছে মানে বোকা লিতে বহি আকৌ। আৰু এইটো দাদা কিন্তু চাফা হৈ আছে। মানে ভিলেজত মানে বহুত ভাল।
সদায় ইনজয় কৰি থাকিব লাগে তাৰমানে ভিলেজ লাইফ মই সদায় কওঁ ভিলেজ লাইফ বেষ্ট নহয় কোৱা হে আগফালে বগা হৈছে আগফালে বগা হৈছে এতিয়া লাষ্টৰ মাইল আৰু দি ওলাই যায় দেখোন এইফালে চাফা হৈ থকা মানুহটো মানে বেয়াকে দি দিল ফাইনেল শেষ হৈ গ'ল এতিয়া যাম গা ধুবলৈ তো লেটছ গো মাজতে গেলো নাকত পানী সোমাই গ'ল বেয়া লাগি আছে কিমান দহালৈ পাওঁ যাই আৰু কাষতে দেখিছে ইমান ডাঙৰ পাহাৰখন পঞ্চৰত্ন পাহাৰ আৰু তাৰ লগতে আছে তিনকোণীয়া বিল তো এনেকৈ লাকি আৰু কোন পাব আমাৰ ইয়াত ইমান লাকি আছে মানে কথাটো কিয় এনেকুৱা হৈ আছে বহুত ভাগৰ লাগছে যিহেতু তাৰে পৰা দৌৰি আহিছোঁ আৰু বাপু সন্মুখত আহি আছে বাপুৱে আৰু এইটো হৈছে নৱকুমাৰ অজয় দা আৰু এইফালে ভণ্টিবিলাক আছে গা ধুই আছে আজি মানে বহুত ইনজয় হৈ আছে আজি আৰু এতিয়া জাষ্ট 10টা বাজিছে 10টা বাজি ইমানখিনি হৈ আছে ইনজয় আৰু এতিয়া গা পা ধুই কেনে যাম বাপুৰ ঘৰত এইটো বিহাইণ্ড দ্য চিন অজয় দাই আৰু এইটো হৈছে বাপুৰ টুপিখান এইটো ভিডিঅ' বনাই আছে মানে বিহাইণ্ড দ্য চিন হৈ আছে আৰু এইটো হৈছে বাপুৰ কেপখান না মোৰ শ্বুট নকৰিব মোক আৰু এইটো কেমেৰামেন খান দেখ না কেনেকৈ কেমেৰা কৰি আছে তো যোনে নতুন আহিছে মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বহুতবাৰ কৈ থাকিবলৈ হয় আপোনালোকক ছাবস্ক্ৰাইব কৰিব বুলি কিন্তু ছাবস্ক্ৰাইব নকৰে যি ভিডিঅ'টো চাই আৰু গুচি যায় এনেকৈ তো ছাবস্ক্ৰাইব নকৰিলে শ্বেয়াৰটো কৰিব আৰু বাপুৱে আমাক পিঠা খাবলৈ দিছে কামটো একো কৰা নাই কিন্তু তথাপিও খাই আছোঁ আৰু তো এতিয়া মানে কি বাপু আৰু অজয় দাক বাই দিওঁ বাই তো এতিয়া হ'ল সন্ধিয়া আৰু ঘৰ যাই আছোঁ আৰু ভিডিঅ'টো এতিয়া এণ্ড কৰোঁ এতিয়া মানে এখনে এণ্ড কৰোঁ অলপমান ফুৰিবলৈ গৈছিলোঁ এতিয়া দেখা পাই আছে নাই নাজানো এয়া মানে দেখিবলৈ পাইছে বহুত সন্ধিয়া আৰু কিবা খাবলৈ দিছে বাপুৱে তো আজিৰ কাৰণে ভিডিঅ'টো এণ্ড কৰি আছোঁ আৰু কালি মৰ্ণিং দি আছোঁ ভিডিঅ'টো আজি আপলোড দিয়া নহ'ব যিহেতু এডিটিং কৰিব লাগিব তাৰ কাৰণে কালি মৰ্ণিং মই ভিডিঅ'টো আপলোড দি আছোঁ তো বাই